ৰাজ্যৰ কৰ্মচাৰীসকল উপকৃত হ'ব পৰাকৈ গ্ৰহণ কৰা আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ পৰা ৰেহাইৰ বাবে মঙলবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৩৮.৫ কোটি টকা অনুমোদন জনায়। হিতাধিকাৰী কৰ্মচাৰীসকলে কেইবামাহ ধৰি সুদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টো ইতিমধ্যে বিত্তমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিল। শেহতীয়াভাৱে আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে প্ৰতিবেদন বিচাৰে আৰু বিষয়টোৰ অনুধাৱন কৰি কৰ্মচাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫ কোটি অনুমোদন জনায়। তাৎপৰ্যপূৰ্ণ বিষয় যে ৰাজ্য চৰকাৰৰ আপোনাৰ ঘৰ অভিলাষী আঁচনিৰ জৰিয়তে ৩১,৯৯৬ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। ইতিমধ্যে এই আপোন ঘৰ আঁচনি ৰূপায়ণৰ বাবে 2017-18 বৰ্ষত ৫ কোটি, 2018-19 বৰ্ষত 70 কোটি আৰু 2019-20 বৰ্ষত 49.24 কোটি অনুমোদন জনাইছিল। এই আঁচনিৰ জৰিয়তে এজন কৰ্মচাৰী 15 লাখ টকা পৰ্যন্ত ঋণ লাভৰ বাবে যোগ্য বিবেচিত হ'ব বুলি ৰিভিউ অসমক জনাইছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিভিউ অসম।